তো হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। তো গাইজ, আজি আমি মানে এনেকুৱা এটা প্লেচত যাই আছোঁ, মানে ধুনীয়া আৰু শ্বুটিং লোকেশ্যন, গাঁৱলীয়া ভাইব এটা। তো ধুনীয়া লাগে। তো আমি যাম আৰু গোটেই মাখা যাম আহিছি। তো চাই থাকক আপোনালোকে, ভিডিঅ' কণ্টিনিউ কৰিব আৰু চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, ইমান ক'ব নকওঁ আৰু কৰি দিব। আপোনালোকে অলপ মৰম দিব, কিবা এটা কৰিব যাই আছোঁ। আৰু নতুন শ্বৰ্ট ফিল্মখন আহিব মানে, তো শ্বৰ্ট ফিল্মখনৰ কাৰণেই মানে আমি লোকেশ্যনটো ভালকৈ মানে ক'ত কি কৰিব পাৰি চাব যাম। তো আপোনালোকে চাই থাকক। তো গাইজ, আমি গোটেই মাখা আহিছোঁ, কোন কোন আছে দেখাই আছোঁ আপোনালোকক। এই উঠছে কিজানি। তো ধুনীয়া পথাৰ আৰু এইফালে খেতি পথাৰত মানুহ লাগি আছে। কেনাই আপি ফটোছে নতুন হয় নেকি? ঐ পিকু ভাই, কেনেকুৱা জেচি ভাই? এই ব্ৰ' ইয়াক মাৰ্চ মেলো বুলি মাতিব লাগিব। মেলো ইয়াক আমি মেলো বুলি জানো, সেইকাৰণে মাতো। বাকী জোকা নাম নহয় এইটো, এনেই মাতো আৰু এনেকৈ। তো মৃণাল আছে, মৃণাল চৌধুৰী, কি ক'ব? আৰে পাতলো অসম টিকু চালা দক গাইজ। তো চাই থাকক, ধুনীয়া মানে আমি ইয়াতেই থাকোঁ এইখিনি জেগাত। তো মানুহ খেতিৰ কাম চলি আছে, যিহেতুকে মানে ধান ৰোৱা দিন আৰু। তো ধান চান মানে সেই হাল চাল মাৰি আছে পথাৰত। তো সেনেকৈ আৰু যিটো জেগাত যাম আমি সেইটো মানে অলপ পুৰণা যুগৰ নিচিনা আৰু অলপমান মানে অল্ড মানে হেৰি আৰু আগৰ মানে কিবা হোম চোম আছে আৰু সেনেকুৱা ঘৰ আছে আৰু বাকী জেগাখিনি ঠিকেই আৰু বঢ়িয়া লাগে, একদম বতাহ বঢ়িয়া। তো চাই থাকক গাইজ। তো এটা বস্তু পালোঁ কি, আমাৰ এইখন প্ৰথম ক খ অ আৰম্ভণিয়া গোটেইকেইটাৰে বুলি ক'ব লাগিব তাক। ইয়াৰ নহয় আৰু ইয়াৰ নহয়, বাকী জেচিবা নহয়, জেচিবা শংকৰদেৱৰ মাল হয়, শংকৰদেৱৰ। তাৰপিছত শংকৰদেৱৰ ওচৰতে আছে। তো আমি তিনো এখানৰ মাল। বংশী কলিতা প্ৰাথমিক বিদ্যালয় স্থাপিত 1983 চনত হৈছিল গাইজ। তো চাই থাককচোন। একদিন লাগে হ'ব ভালকৈ মানে আমাৰ এলা ভক্সলত ভালকৈ দেখাম আৰু। এতিয়া আমি য'ত যাই আছোঁ আমাৰ ডেষ্টিনেশ্যন, তো তাত আৰম্ভ বহুত আগৰে জেগাখিনি ভাল লাগে আৰু সেইফালেতো একদম বহুত পুৰণা হেৰি আৰু ঘৰ চৰ। বাকী এনে জেগাগিলা বঢ়িয়া আৰু আমৰ গছ চছ বঢ়িয়া চিৰিৰ মতে আছে, পুৰা একদম মৰা চিৰিৰ মতে হৈছে। ৰাস্তাটো সৰু গাড়ী মানে তই অলপমান হেৰি চিন হ'ব আমাৰ ভিডিঅ'টোত, এইটো কি বুলি কয়, ৰোমাণ্টিক চিন ন, যাই থাকা হিৰ' হিৰইন যাই থাকা চিনটো আহিব, ৰোমাণ্টিক চিন সেইখিনি জেগাতে আৰু আমি সেইফালে যাম আৰু ফাইটৰ চিনটো দিম সেইফালে, সেইটো পাৰে এপানে যাব নোৱাৰি আৰু আমি ৰিটাৰ্ণ মাৰিব লাগিব, সেইটো পাৰে যাম। তাৰ ডাঙৰ পুখুৰী আছে, ডাঙৰ মানে বহুত ডাঙৰ, আমি বৰপুখুৰী বুলি কওঁ মানে, সেইফালে যাম। এনে জেগাখিনি ভিউটো চাই লওকচোন একবাৰ, এনেকৈ নাই ভিউটো। তো গাইজ ভালে লাগে ৰক, বেয়া নালাগে। তো এই গোটেইখিনি কথা কৈ দিলাক, ধুনীয়া লাগে। মানে আহিলোঁ মানে এটা মাইণ্ড ফ্ৰেছ প্লেচ আৰু মানে অলপমান মাইণ্ডটো ফ্ৰেছ কৰিব পাৰি, মানে যান্ত্ৰিকতাৰ পৰা দূৰত অলপ মানে হাই হাল্লা নাই, একো নাই, ধুনীয়াকৈ শান্তিত পূৰা বহি ধুনীয়াকৈ জুবিনদাৰ গান এটা লগাই দিয়া, ইচ কি শান্তি গাইজ। এই গাছৰ তলত ইয়াত কাল বহিব অলপ দেৰিকৈ জুবিনদাৰ গান এটা শুনিম মই। মানে পথাৰৰ মাজত জিৰৰ কাৰণে সেইটো এটা ঘৰ দিছে আৰু সেইটো পথাৰৰ মাজত যেতিয়া ধান কাটে ন, তেতিয়া মানুহবিলাকৰ গৰম লাগে না ৰ'দত, তেতিয়াৰ কাৰণে সেই ঘৰটো দিছে আৰু তাতে বহিব পাৰে। তো গাইজ জুম মানে কেমেৰাত উঠা নাই, মই যাই কিনে দেখাইছোঁ দিয়ক। হা কি কৈছা নেকি? হা হয় নেকি? তাতকৈ কিবা ক'বা? গাইজ ই মানে অলপমান দৌলত ভাল না আচালকে মাটি নিয়ে মাটিটো নোৱাৰ, কিন্তু ঘৰটো মই আনিছিলোঁ গাইজ মানে দৌলত ভাল, কিন্তু মাটি তাৰমানে অসমীয়া চিৰিয়েল এখন শ্বুট কৰাতে জেগাত আছিল। অসমীয়া চিৰিয়েল কোনখন নাই? কোনখন ৰেঙুনিত নাপায় মানে, বেলেগত ৰেঙুনি নহয়, ইউটিউবত দিছে নেকি? হাই ছাৰ, অসমীয়া চিৰিয়েল শ্বুট কৰিছে বোলে সিহঁতৰ মাটিত বোলে। গাইজ কি হ'ব গাইজ, ভালকৈ মানে আপোনালোকক দেখাই আছোঁ দিয়ক। গাইজ মানে আমি ইয়াক এদিন লগে বা শ্বৰ্ট ফিল্মেই হওক বনাব পৰা নাই, মানে কাৰণটো হ'ল এই মোবাইল চোবাইলৰ মানে প্ৰব্লেম চলি আছে। আমাৰ যিকেইটা আছে ইয়াতে মোবাইল দিয়া লাগে, প্ৰায় ভাগৰে মোবাইল মানে গোটেইকেইটা দোকানতে আছে, মোৰো দোকানত আছে, ইয়াত দোকানত আছে। এই মই ল'ম এটা মোবাইল, তই ল'বি নেকি? মানে এনেকুৱা মোবাইল ল'ম যাতে দেখোত নাই, মানে মানে নামেই শুনে ন মোবাইলটো, চাকা থকা মোবাইল। গাড়ী দেখোন ন মোবাইল ল'ব, মানে চাকা থকা মোবাইল ল'ব, চলাই যাব পাৰিম মোবাইলটো। পাগল দুনিয়া। হেই তই কি আকলা আকলা যাই আছা? তো গাইজ মানে মই ভাইবটো লৈছোঁ, ফিল লৈছোঁ অলপমান। নে ফিল্ডটো লৈ কেনেকুৱা লাগছে?
ধুনীয়া পৰিৱেশ মুকলি পথাৰত কৈছোঁ ধুনীয়াকৈ মাইণ্ড ফ্ৰেছ চং এটা লগাই ল'বা ধুনীয়াকৈ বহিবা ইচ কি মজা আৰু মজা লাগে ন পৰিৱেশটো মানে একদম একো মানে হেৰি নাই আৰু মানে এই পথাৰৰ আলিটো আছে বাকী চাৰিওফালে মানে পথাৰ গাছ গছনি মজা আৰু মানে কেনেকুৱা আৰু ৰ'দ চ'দ দিলেও আৰু মানে যাই থকা মানে ৰ'দৰ মানে হেৰিটো নাই বাৰু এনেকুৱা মানে বতাহ লাগে ভাল লাগে কালি আহিলোঁ এনে ইয়াত চাবাক গ'লে আৰু আমি ইয়াতে মানে আৰু অলপমান মানে শ্বুট ল'ব লগা আছে মানে শ্বৰ্ট ফিল্ম এখন বনাম আৰু কালিৰ পৰা আৰম্ভ কৰিম এই ৰ'বা আহিব লাগিব তাই আহিলে আমি মানে অলপমান প্লেচটো চাই ল'ম আৰু কাম চলি আছে শ্বৰ্ট ফিল্মৰ কিন্তু জাগাটো চাই থাকচোন গাইজ আমি যাই আছোঁ মানে পথাৰৰ মাজে মাজে আহিব লগা আছে অলপমান টাইম যা জলদি ইয়াতে বোকা চকা খুচ লাগে নেকি আৰু এই জাগা নাথাকে গাইজ কঢ়ি দিছে সি নিছে সি বোলে চিন পাই বোলে মই ক'লো এই কিট থকা এপাণ্ডাত ৰাস্তা এটা আছিল সেইটো ৰাস্তা যাব সেইটো ৰাস্তা নাযায় এপাণ্ডাই আহিছে মাৰিবৰ কাৰণে যাওঁ দেচোন কি হয় চাওঁ আমিও নাকি এই সেইফালে বোলে অলপ ডাঙৰ বোলে পুখুৰী এটা আছে চাই মানে সদি যাম একেলগে দি ৰাস্তা এই চাওকচোন এই ভৰি এই মোৰ ভৰি চাওক ক'ত কিমে গৈছি এনেকুৱা জাগা দি লৈ আহিছি নকছি না আৰু ইচ জোতা গাইছ আকৌ নাজানে মাথাত একো নাই ক দি আছে জেগা জানা চিনবা আই এপানে চিধিয়া বোলে যাব পাৰো আমি গাঁৱলীয়া ল'ৰা একো না বোকা অলপ লাগবই আঘাত ধৰি গৈছে ফুফেনি উঠি গৈছে বাপৰে বাপ জাগা মই সেইকাৰণে আজি মানে দুপৰীয়া টাইপ ভাবিছিলোঁ দুপৰীয়া নাহিলে কান্দে কৈছে ভাটিবিলাকে যাম এই মানে কিবা কাম আছিল বোলে সেইকাৰণে নেগলোঁ আৰু এই কান্দে আছে আমি যাই আছোঁ ক'ৰ পথাৰ দি এই হেডবু ফাংচন কি হসা কি দুপৰীয়া বোলে বস দুপৰীয়া বোলে এনা কইলা আংৰা আকো নাজানে এনাই বকিছে আকো নাজানে আকো নাই জানা তাই বয়া গালি দিব ভাই মই যাওঁৱে নেকি ইয়াৰ পৰা মুস্তাকা খালি হাত লেটা নকবি চব জানে সি অলপ মুখ চুখ ভাল কৰি দিবি কো কাল লগত আছো মই আৰু গাইছ এই মোবাইলটো এডাল খুলৈ গাইছ এই বৰপুখুৰী আহি ফাইনেলি পাই গ'লো এইটো বৰপুখুৰী আমি যাই কিনে চাওঁ মানে কেনেকুৱা হৈছে বৰপুখুৰীটো পুখুৰীয়ে মানে কি বৰপুখুৰী বুলি কয় আৰু সেনেকৈ জানো আৰু এই সংহত কৃষি পাম লেখা আছে আমি ভিতৰত সোমাওঁ আৰু আপোনালোকে চাই থাকক বেয়া গৰম ধৰিছে দে গাইছ এই চাওকচোন চলিকেইটাই বহুত কষ্ট হৈছে আজি চব মই মোবাইল নলাও তো এটা কথা গাইছ সেই যাৰে খেতি হৈছিল আৰু যাৰ উজনিটো আনিছে একদম ক্ষমা সুধিছোঁ আৰু মই উপায় নাই এই লৈ পেলাই আছে আমি ভাবিছোঁ ভাল হেৰি একদম ক্ষমা সুধিছোঁ আৰু মানে বেয়া আহিছে পলহ পুখুৰীটো হিচপে লাগব একদিন তো গাইছ আমি তোৰ পৰা আহি গ'লোঁ এটা ঠাইত মানে কি ডাঙৰ পুখুৰী এটা তো পুখুৰীটো দেখাই দিব ধুনীয়াকৈ মানে আহিলোঁ আৰু বহুত কষ্ট হৈছে আপোনালোকে গমেই পাইছে বহুত কষ্ট হৈছে ঘাম একদম বৈ আছে পূৰা তো আপোনালোকে অলপ মৰম দিব তো চাওকচোন অলপ চিনেমেটিক শ্বটত তো গাইছ আমি এইফালে অলপমান যাওঁ কি বা আছে এই ঘৰটো বা কি বা ও কি এ কি কি চাই আছা হা এটা তোক ধৰি খাই খাব লাগিব গম পাইছা না গোটাকেইটাই এই গাই চাওকচোন কি পাগল তো গাছ আহি থাকচোন আপোনালোকে এইফালৰ পৰাও দেখক মানে পুখুৰীটোত মানে পলসো গজি গৈছে মানে পলসো আছে আৰু মানে শুনা মতে
মই শুনিছিলোঁ যে ইয়াতে মানে কি আগতে বোলে মই চুই বোলে তলো গৈছিল বোলে এনেকৈ পলসত বোলে মানে মই শুনা মাতে আৰু তো আপোনালোকে চাব আৰু এনেকৈ এই দেখাই দিছোঁ অলপ You said never let me go. You said এই সবাই গেছে এই খাম let me go. পাই দেখাবো না এই দেখাবো চাই দাও যাও আছে যাও কিন্তু, আছে কিন্তু মাছ মানে ইয়াতে জীয়াইছি না তো এনেকৈ আছে কিন্তু আৰু চাবি সাপ চাপ আছে আহোঁতে চাবি পটকা আহি যাব আৰু একদম ৰাছেল ভাই পাৰ আহিব মোক নাম হিংকে দিব হিংকে দিব ভালে লাগছে আহি বেয়া লাগা নাই নহ'লে কষ্ট হৈছে কি তোৰ পৰা আমি সেই পথাৰৰ পৰা মানে বোকা হৈছে আহিলোঁ না তো সেইকাৰণে অলপ কষ্ট হৈছে তো বাকী ঠিকে আছে ওৰ পৰা আৰু নাযাওঁ আৰু এনেকৈ দেখি দিওঁ অলপমান মই ভাবছো এফালে যাওঁ নেকি বাৰী দি? সিচিম একদিন হেল্ল' বাৰী দি যাওঁ কিছি ইটো সিচপে লাগব এতিয়া সিচপি নেকি কি দিছপি সেনি লৈ যাব লাগব কালি যাওঁ কালি আহ ঐ কি ক সামিছে দি দিছিম সামিছে দি সেনি দি ভাল নহ'ব চালা এইটো ভাল হৈছে ৰয় ক'ত পানী আছে এই পলহ পলহ দেখি দিছোন এলা 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 ঘাঁহ গজি গৈছে মাজত তো গাইছে হেলা পলহ গজি গৈছে মানে মাজতে মাটি টেঙে ঘাঁহ গজি গৈছে তো চবেই ৰেষ্ট লৈছে এতিয়া ইয়াতেও হাত ভৰি ধুইছে ধুনীয়াকৈ তো গাইছ আমাৰ গোটেইখিনি হৈ গ'ল তো আহিলোঁ তোৰ পৰাই অলপ পানী চানী পানী এনেকৈ ধুইছে তো ময়ো অলপ আছোঁ এনেকৈ তো গাইছ গৰম লাগছে অলপ নালগা নহয় না মই কালি সেনি লৈ হা কালি সেনি লৈ কি বোলে হেঙিন বুয়াৰ হৈছে কি মাছ আছে হা মাছ আছে চালা পাগলা আছে গৰম পাগলা আছে কুত্তা কি আছে মা গৰমতে গেছিছো তো কি চাল গিলে ক'ত বহুত দিন দেখা নাই দে হালকিলা চুম কৰবি তো গাইছ মানে কি বেলেগ নকওঁ নহ'লে ফটো মাৰবা হওক বা অলপমান শ্বুট ল'ব ভাল মানে শ্বৰ্ট ফিল্মৰ বা এনেকৈ সৰু সুৰা পিকনিক পাৰি খানা চানা খাবা এনেকৈ পাৰি নৰা নহয় ধুনীয়া আৰু মানে অলপমান যান্ত্ৰিকতাৰ পৰা অলপ দূৰত আহি মনটোক মানে শান্তি ল'বৰ কাৰণে পাৰি আৰু ধোৱা আছে নে তোত এটা গৰু নিবা চিনাকি দাদা আজি যোৱা নাই অঁ ইয়াৰ পৰা যাব মানে আটাই বজাৰত যায় কল চল নে আৰু আমাৰ তাৰ বজাৰত গৰু দেখা নাই গৰু তো গাইজ ভিডিঅ'টো এণ্ড কৰিম আৰু তো আপোনালোকে অলপ মৰম দিব অলপ কিবা এটা কৰিব চালোঁ আৰু শ্বৰ্ট ফিল্মটো আহিছে সেইকাৰণে আহিছোঁ ইয়াতে মানে অলপমান লোকেশ্যন চাব আহিলোঁ আগত কল এটা আছে কলটোত পানী খাব লাগিব অঁ পানী খাই যাওঁ আৰু মাছাল কৈছো কালি সেনি তো গাইজ চেক কৰিম আৰু ভিডিঅ'টো তো গাইজ আমি আহি গ'লোঁ তোৰ পৰাই তো পানী চানী খালাগে ইয়াতে চব হৈ গ'ল এতিয়া যামেই আৰু জয় অসম গাইজ তো গাইজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব কিবা এটা কৰিব যাইছোঁ তো আমিতো শ্বৰ্ট ফিল্মৰ কাৰণে জেগাটো চাব আহিছোঁ তো আপোনালোকেও সেনেকৈ ভ্লগত দেখি দিলোঁ আৰু তো একো বেয়া চেয়া নাপাব আৰু তো ভালে পালাক আশা কৰোঁ তো গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বৰ্ট ফিল্মখন মৰম দিব আহিছে মানে শ্বৰ্ট ফিল্ম তুমি জোনাকো আহিছে তুমি জোনাকো তো সেইখনো পাব তো গাইজ চাই থাকক আৰু আমি বামা পুত্ৰও তো চেনেলটো চাই থাকিব ধন্যবাদ গাইজ জয় অসম জয় অসম জয়